Hello friends, welcome to Assamese Funcar. So friend, আজি মই আপোনালোকৰ আগত এটা এপ লৈ আহিছোঁ যিটো এপৰ নাম হৈছে YouCut ভিডিঅ' এডিটৰ মুভি মেকাৰ। ফ্ৰেণ্ড, এই এপটোৰ বিষয়ে আপোনালোকক মই এইবাৰ এটা ক'ব বিচাৰিছোঁ। আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব বটনত টিপি দিব আৰু ছাবস্ক্ৰাইব বটনত টিপি দিয়াৰ পাছত এই বেল আইকনটোত দবাই দিব। থেংক ইউ। আপোনালোকে যদি ভাবি আছে আপোনালোকৰ ভিডিঅ'খিনি সুন্দৰকৈ এডিট কৰিব আৰু এডিট কৰাৰ পাছত আপোনালোকৰ ভিডিঅ'ত যদি আপোনালোকৰ ৱাটাৰমাৰ্ক নালাগে বা বিনা পইচাত আপোনালোকে বিনা ৱাটাৰমাৰ্কত ভিডিঅ' এডিটিং কৰিব বিচাৰিছে তেতিয়াহ'লে সুন্দৰকৈ আপোনালোকে এই এপটো ব্যৱহাৰ কৰিব পাৰিব। ফ্ৰেণ্ড, এই এপটো ব্যৱহাৰ কৰিবলৈ হ'লে সৰ্বপ্ৰথমে আপোনালোকে প্লে' ষ্টৰত যাব লাগিব। প্লে' ষ্টৰত গৈ লিখিব YouCut ভিডিঅ' এডিটৰ এণ্ড মুভি মেকাৰ বুলি লিখিলে ফ্ৰেণ্ড ইয়াতে ইনষ্টল কৰিব। মই অলৰেডি ইনষ্টল কৰি লৈছোঁ, চ' মই এতিয়া অ'পেন কৰি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো কেনেকৈ কাম কৰে। চ' ভেৰি ইজিলি আপোনালোকৰ ভিডিঅ'খিনি এডিট কৰিব পাৰিব। ফ্ৰেণ্ড, এইটো ফ্ৰেণ্ডত বাছ আপোনালোকে কৰিব লাগিব এনেকৈ অ'পেন হৈ আহিব। অ'পেন হৈ অহাৰ পাছত জাষ্ট এড কৰিব লাগিব। আপোনালোকে যদি বিচাৰে আপোনালোকৰ কিবা ফটো ভিডিঅ' এড কৰিব বিচাৰে ফ্ৰেণ্ড, ইজিলি আপোনালোকে ফটো ভিডিঅ' এড কৰি ল'ব। এড কৰা ফটোৰ পৰাও ভিডিঅ' বনাব পাৰিব। জাষ্ট চিম্পলি অ'কে কৰি দিব, আপোনালোকৰ ভিডিঅ'টো মেক হৈ যাব। চ' ফ্ৰেণ্ড, এইটো এপৰ আৰু এটা ফিচাৰ আছে। আপোনালোকে ট্ৰিম কৰিব পাৰিব। আপোনালোকৰ কিমান সময় এটা ফটো চলিব এইটো ট্ৰিম কৰিব, ডিউৰেশ্যনটো চেক কৰি ল'ব। মিউজিক এড কৰিব পাৰিব। ফিল্টাৰ আছে, আপোনালোকে ফ্ৰী ফিল্টাৰ পাই যাব। প্ৰ'বিলাকো আপোনালোকে কিনিব লাগিব, বাট আপোনালোকে বাকীখিনি চব ফ্ৰী ফিল্টাৰ পাই যাব। ঢেৰ ফিল্টাৰ আছে ফ্ৰী, আপোনালোকে ফ্ৰী ফিল্টাৰ পাই যাব। ফিল্টাৰবিলাক পাই যাব। ইফেক্টবিলাক গোটেইখিনি 1000তকৈ বেছি ইফেক্ট আছে ফ্ৰেণ্ড। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে ইফেক্টবিলাক আপোনালোকে নিজে। আৰু যদি আপোনালোকে বিচাৰে আপোনালোকৰ ভিডিঅ'ত টেক্সট মেছেজ লিখিবলৈ, টেক্সট মেছেজ লিখিব এনেকৈ আপোনালোকৰ সন্মুখত ফ্ৰেণ্ড এনেকৈ টেক্সট মেছেজবিলাক আহি যাব। ভেৰি ইজিলি আপোনালোকে টেক্সট মেছেজবিলাক এড কৰিব পাৰিব। আপোনালোকৰ ভিডিঅ' যদি আপোনালোকে শ্ল' মোশ্যনত কৰিব বিচাৰে, শ্ল' মোশ্যনটো এনেকৈ জাষ্ট কিমান ছেকেণ্ড শ্ল' হ'ব লাগে, কিমান শ্ল' হ'লে ডিউৰেশ্যনটো লিখি কিনি বাছ ক্লিক কৰিলে আপোনালোকৰ মানে ভিডিঅ'টো লাহেকৈ স্পীড হৈ যাব, শ্ল' মোশ্যন হৈ যাব। আপোনালোকে চাইজটো কেনেকৈ বিচাৰে, চাইজটো যদি ইনষ্টাগ্ৰামত যদি ভিডিঅ'টো এৰিব বিচাৰে ইনষ্টাগ্ৰাম চাইজ আছে, ইউটিউবত প'ষ্ট কৰিবলৈ হ'লে ইউটিউবৰ প'ষ্ট আছে, টিকটকত প'ষ্ট কৰিব বাবে টিকটকৰ প'ষ্টটো আপুনি ইজিলি ইয়াতে পাই যাব। চ' ফ্ৰেণ্ড, আৰু এটা ফিচাৰ আছে ভলিউম আপ। আপোনালোকৰ যিটো ভলিউমটো হাই কৰিবলৈ হ'লে হাই কৰি ল'ব, ল' কৰিবলৈ হ'লে ল' কৰি ল'ব পাৰিব, ক্ৰপ কৰিব পাৰিব। চ' ফ্ৰেণ্ড, এইটো জাষ্ট চিম্পলি ছেভ বুলি মাৰি দিব। ছেভ বুলি মাৰাৰ পাছত অট'মেটিকলি আপোনালোকক সুধিব যে আপোনালোকে কেনেকুৱা কোৱালিটিত ভিডিঅ'টো বিচাৰে। ভাল হাই কোৱালিটি হ'লে হাই কোৱালিটিত ছেভ হৈ যাব, ল' কোৱালিটি হ'লে ল' কোৱালিটিত ছেভ হৈ যাব। এই এপটোতে আপোনালোকে YouCut ভিডিঅ' এডিটৰ বুলি ইনষ্টল কৰাৰ লগে লগে আপোনালোকৰ আৰু এটা ছফ্টৱেৰ আহি পৰিব আপোনালোকৰ সন্মুখত। ছফ্টৱেৰটো হৈছে মাই স্ক্ৰীণ ৰেকৰ্ড বুলি। চ' ফ্ৰেণ্ড, মই যে এইটো ভিডিঅ' যেনেকৈ ৰেকৰ্ড কৰি আছোঁ মোৰ মোবাইলৰ স্ক্ৰীণ ৰেকৰ্ডটো, এইটো মাই স্ক্ৰীণ ৰেকৰ্ড বুলি এটা ছফ্টৱেৰ অট'মেটিকলি আপোনালোকৰ তাত আহি যাব। চ' চিম্পলি এইটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত ফ্ৰেণ্ড বুলি অ'পেন কৰা এডটো আহিব। আপোনালোকে চিম্পলি আপোনালোকে এই এপটো অ'পেন কৰাৰ লগে লগে অট'মেটিকলি এনেকৈ আপোনালোকৰ সন্মুখত যে 31, 32 কৰি আহি আছে সেই পেজটো আহিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ৰেকৰ্ডিং এতিয়া 4কোণীয়া যিটো ৰেড বটন দেখি আছে সেই তাতে আপোনালোকৰ ৰেকৰ্ড বুলি আহিব। ৰেকৰ্ড বুলি অহাৰ পাছত এইটো টিপিলে আপোনালোকৰ স্ক্ৰীনটো ৰেকৰ্ড হৈ যাব। চ' থেংক ইউ ফ্ৰেণ্ড, আজিৰ কাৰণে ইমানেই। নেক্সটত আৰু ভাল ভিডিঅ' লৈ আহিম। থেংক ইউ ভেৰি মাছ।